थोड़ा राउंड घुमा के अन्ना के जैसा चश्मा लगा के कोकोनट में लस्सी में Welcome to my YouTube channel, Special Collection. पूछो तो थोड़ा राउंड घुमा के अन्ना के जैसा चश्मा लगा के कोकोनट में लस्सी मिला के आ जाओ सारे मूड बना के Welcome friends, welcome to my YouTube channel, Special Collection. কেনে আছে বহুত দিন ভিডিঅ' দিয়া নাই সেইকাৰণে চলি আৰু গতিকে আজি চাওক ভিডিঅ'টো শেষলৈকে কিবা নহয় কিবা লাভ হ'ব পাৰে বুলি মই আশা কৰোঁ গতিকে আজি কথা পাতিবলৈ ওলাইছে ম'ম' গেমৰ বিষয়ে আপোনালোকে শুনিছিল ব্লু হুৱেল গেমৰ বিষয়ে তো ব্লু হুৱেলৰ নিচিনাই এই গেমটো ম'ম' যেনেদৰে ব্লু হুৱেলত ছুইচাইড ভিডিঅ' বনাইছিল আৰু তেনেধৰণে এইটো আপোনালোকে হোৱাটছআপ চলায়নে কিয় নচলাব চলাব জিঅ' মুকেশ আম্বানীয়ে যিটো বিগাইছে গতিকে হোৱাটছআপ নচলোৱা মানুহ চলাইছে এই হোৱাটছআপত আহিছে এই গেমটো আৰু ইয়াত এটা ফটো দিয়া হয় এনেধৰণৰ আৰু এই ফটোটো যিজনে দিয়ে তেওঁৰ লগত আপুনি যদি কণ্টেক্ট কৰে তেতিয়াহ'লে আপোনাক কিছুমান ষ্টেপ ফ'ল' কৰিব দিব ষ্টেপ ফ'ল' কৰাৰ পিছত লাষ্ট ষ্টেপ হ'ব ছুইচাইড ভিডিঅ' শ্বুট কৰিব লাগে এনেধৰণৰ এটা কাণ্ড হ'ল ক'ত আৰ্জেণ্টিনাত 18 বছৰীয়া ছোৱালী এজনী এই ম'ম' গেমৰ চিকাৰ হৈছিল আৰু পুলিচৰ ইনভেষ্টিগেশ্যনৰ সময়ত পুলিচে ছোৱালীজনীৰ মোবাইলটো আনলক কৰাৰ পাছত তাত চাবলৈ মানে দেখিবলৈ পালে যে ছুইচাইড ভিডিঅ'ত তাই শ্বুট কৰিছিল আৰু পুলিচৰ ইনভেষ্টিগেশ্যন এতিয়া চলি আছে আৰু এই 18 বছৰীয়া ছোৱালীজনীৰ লগত এই 18 বছৰীয়া ছোৱালীজনীৰ লগত এজনী 12 বছৰীয়া ছোৱালী কণ্টেক্টত আছিলে আৰু তাইকো এতিয়া সোধপোছ চলি আছে আমাৰ চাইবাৰ এক্সপাৰ্ট হিতেশ ভাটিয়া তেওঁ এই বিষয়ে গৱেষণা কৰি আছে আৰু তেওঁ তিনিজনী ছোৱালীৰ হোৱাটছআপ নম্বৰত তেওঁ কল কৰিছিল আৰু কল কৰিছিলে জাপান কলম্বিয়া আৰু মেক্সিকো আৰু তেওঁলোকৰ হোৱাটছআপ প্ৰফাইলত যি এই ছোৱালীজনী সেই ছোৱালীজনীৰ এই ঘৰৰ ফটোখন যিখন এই ঘৰৰ ফটোখন তেওঁলোকৰ প্ৰফাইল পিকচাৰত আছিলে আৰু সেইকাৰণে তেওঁলোকে কল কৰিছিল আৰু এতিয়া ইনভেষ্টিগেশ্যন চলি আছে কি হৈছে মইতো ইমানখিনি গম নাপাওঁ বাৰু গতিকে তাৰপিছত যিখন এই ঘৰৰ ফটো এই ফটোখন বলিনা আৰ্ট গেলেৰী আছিলে আৰু এই ফটোখন নিদৈ হায়াচিয়ে বনাইছিলে আৰু তেওঁ কি কৰিছিল তেওঁৰ লগৰবোৰৰ কাৰণে কিছুমান ধেমালি কৰিবৰ কাৰণে এই ফটোখন বনাইছিল যিটো ওপৰফালে এখন ঘৰৰ ফটো লগাইছে ঘৰখন যিটো অলপ ভয় লগা আৰু এই ফটোখনেই আপোনালোকৰ হোৱাটছআপত আহিব পাৰে পিছে ক'ত গৈছে এই গেমটো মই ইমান নাজানো কিন্তু হয়তো আহিব পাৰে আজিকালি জানি ডিজিটেল ইণ্ডিয়া গতিকে সাৱধান হওক হোৱাটছআপ চলাওক সাৱধানে গুড বাই বাই আৰু ভিডিঅ'টো ভাল লাগিছে যদি এবাৰ লাইক কৰি দিব শ্বেয়াৰটো কৰিব চাগে তাৰপিছত চবতকৈ ইম্পৰ্টেণ্ট কথা ছাবস্ক্ৰাইব কৰি দিয়ক মোৰ চেনেলটো আগলৈ এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ বাই বাই